दिवस परेड समारोह आपके निरीक्षण के लिए आदेशमान। আজিৰ এই দিনটোত মই সমূহ ধুবুৰীবাসীৰ হৈ আমাৰ সংবিধানখনৰ প্ৰণেতাসকল যেনে ডক্টৰ বি.আৰ. আম্বেদকাৰ, জৱাহৰলাল নেহেৰু, শ্ৰী ৰাধাগোপালাচাৰী, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, চৰ্দাৰ বল্লভভাই পেটেল, শ্যামাপ্ৰসাদ মুখাৰ্জী আদিৰ নাম শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আমাৰ ধুবুৰী জিলাখন ব্ৰহ্মপুত্ৰ আৰু গদাধৰ নদীৰ উপত্যকা অঞ্চলত অৱস্থিত এক ঐতিহ্যমণ্ডিত চহৰ আৰু পুৰণি অবিভক্ত গোৱালপাৰা জিলাৰো সদৰ। ধুবুৰী জিলাখন সকলো দিশৰে পৰা ঐক্য আৰু সংমিশ্ৰণৰে এক দৃষ্টান্ত। ধুবুৰী জিলাত এফালে যদি গুৰুদ্বাৰা টেগ বাহাদুৰ চাহাবজী আৰু আনফালে মহামায়া ধাম আৰু এফালে সত্ৰশাল ধাম আৰু আনফালে পাণবাৰী মছজিদ, এফালে যদি মাটিয়াবাগ হাৱা মহল আৰু আনফালে পাঁচপীৰ দৰগাহ। আজিৰ এই শুভ মুহূৰ্তত জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু লগতে মা ভাৰতীৰ যিসকল সুসন্তানৰ অপৰিসীম দেশপ্ৰেম আৰু ত্যাগৰ বিনিময়ত আমি স্বাধীনতা লাভ কৰিছোঁ তেওঁলোকক নতশিৰে প্ৰণাম জনাইছোঁ।